হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি 2026 চনৰ বিধানসভা ইলেকশ্যন হৈ যোৱাৰ পাছত 12 মে তাৰিখে শপত গ্ৰহণ হোৱাৰ পাছত কোনে কি দপ্তৰ পালে সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, লক্ষ্মণ প্ৰসাদ আচাৰ্য। বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম কি সুধিছে। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, বিশ্বজিৎ দৈমাৰী। বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম হৈছে বিশ্বজিৎ দৈমাৰী। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ নাম কি? বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, নুমল মুমিন। বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ নাম হৈছে নুমল মুমিন। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে হিমন্ত বিশ্ব শৰ্মা। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ৰণোজ পেগু। বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম হৈছে ৰণোজ পেগু। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী কোন? বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, অতুল বৰা। বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকী হৈছে অতুল বৰা। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ সীমা সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী কোন? বৰ্তমান অসমৰ সীমা সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, অতুল বৰা। বৰ্তমান অসমৰ সীমা সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰীগৰাকী হৈছে অতুল বৰা। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ আবকাৰী বিভাগৰ মন্ত্ৰীগৰাকী কোন? বৰ্তমান অসমৰ আবকাৰী বিভাগৰ মন্ত্ৰীগৰাকী কোন সুধিছে। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, অতুল বৰা। বৰ্তমান অসমৰ আবকাৰী বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে অতুল বৰা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, নতুনকৈ কোনজন মন্ত্ৰীক অসম চুক্তি ৰূপায়ণৰ দায়িত্ব দিয়া হয়? নতুনকৈ কোনজন মন্ত্ৰীক অসম চুক্তি ৰূপায়ণৰ দায়িত্ব দিয়া হয় সুধিছে। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, অতুল বৰা। নতুনকৈ অতুল বৰাক অসম চুক্তি ৰূপায়ণৰ বাবে দায়িত্ব দিয়া হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰীগৰাকী কোন? বৰ্তমান অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰীগৰাকী কোন সুধিছে। তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, চৰণ বড়ো। বৰ্তমান অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰীগৰাকীৰ নাম হৈছে চৰণ বড়ো। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, শেহতীয়াকৈ অসম চৰকাৰে বড়োলেণ্ড উন্নয়ন মন্ত্ৰীগৰাকী কোন? শেহতীয়াকৈ অসম চৰকাৰৰ বড়োলেণ্ড উন্নয়ন মন্ত্ৰীগৰাকী কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, চৰণ বড়ো। শেহতীয়াকৈ অসম চৰকাৰৰ বড়োলেণ্ড উন্নয়ন মন্ত্ৰীগৰাকী হৈছে চৰণ বড়ো। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে,
শেহতীয়াকৈ নিযুক্ত হোৱা অসমৰ পৰ্যটন মন্ত্ৰীগৰাকী কোন? শেহতীয়াকৈ নিযুক্ত হোৱা অসমৰ পৰ্যটন মন্ত্ৰীগৰাকী কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ অজন্তা নেওগ। শেহতীয়াকৈ নিযুক্ত হোৱা অসমৰ পৰ্যটন মন্ত্ৰীগৰাকী হৈছে অজন্তা নেওগ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে শেহতীয়াকৈ নিযুক্ত হোৱা অসমৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰীগৰাকী কোন? শেহতীয়াকৈ নিযুক্ত হোৱা অসমৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰীগৰাকী কোন সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অজন্তা নেওগ। শেহতীয়াকৈ নিযুক্ত হোৱা অসমৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰীগৰাকী হৈছে অজন্তা নেওগ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন দপ্তৰ কোন মন্ত্ৰীৰ হাতত অৰ্পণ কৰা হয়? অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন দপ্তৰ কোন মন্ত্ৰীৰ হাতত অৰ্পণ কৰা হয় সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰামেশ্বৰ তেলী। অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন দপ্তৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে ৰামেশ্বৰ তেলী। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে অসম মন্ত্ৰীসভাত নতুনকৈ শ্ৰম মন্ত্ৰী হিচাপে কোন নিৰ্বাচিত হয়? অসম মন্ত্ৰীসভাত নতুনকৈ শ্ৰম মন্ত্ৰী হিচাপে কোন নিৰ্বাচিত হয় সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰামেশ্বৰ তেলী। অসম মন্ত্ৰীসভাত নতুনকৈ শ্ৰম মন্ত্ৰী হিচাপে ৰামেশ্বৰ তেলীক নিৰ্বাচিত কৰা হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ মন্ত্ৰীগৰাকী কোন? বৰ্তমান অসমৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ মন্ত্ৰীগৰাকী কোন সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰামেশ্বৰ তেলী। বৰ্তমান অসমৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ মন্ত্ৰীগৰাকী হৈছে ৰামেশ্বৰ তেলী। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে নতুনকৈ অসমৰ মহাধিবক্তা হিচাপে কোন নিযুক্ত হয়? নতুনকৈ অসমৰ মহাধিবক্তা হিচাপে কোন নিযুক্ত হয় সুধিছে। ইয়াত অপশ্যন 4টা দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি দেৱজিৎ শইকীয়া। নতুনকৈ অসমৰ মহাধিবক্তা হিচাপে দেৱজিৎ শইকীয়াক নিযুক্ত কৰা হৈছে।